বিহালীৰ গাংমৌ আছিল শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয় লীলাক্ষেত্ৰ। কথাগুৰু চৰিতৰ মতে গাংমৌত শংকৰদেৱ গুৰুজনে 5 বছৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মতে 7 বছৰ ছমাহকাল কটাইছিল। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীৰ দক্ষিণ প্ৰান্তেদি বৈ যোৱা ব্ৰহ্মপুত্ৰত মিলিত হৈছে বৰগাংমৈ। এই সংগমস্থলৰ পূব কোণতে অৱস্থিত ঐতিহ্যমণ্ডিত গাংমৌ বা গাংমুখ থান। উল্লেখ আছে যে 1516 চনত বৰদোৱাৰৰ পৰা আহি ইয়াতে আত্মীয় স্বজনেৰে পৰিবেষ্টিত হৈ গুৰুজনাই নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে গাংমৌত শংকৰদেৱৰ 3জন পুত্ৰৰে জন্ম হৈছিল। ত্ৰিহুতীয়া জগদীশ মিশ্ৰই পুৰীৰ পৰা ভাগৱত শাস্ত্ৰ আনি ইয়াতে শংকৰদেৱক দিছিল। ইয়াতে জগদীশ মিশ্ৰৰো মৃত্যু হৈছিল। গাংমৌত শংকৰদেৱে কীৰ্তন পুথিত সন্নিৱিষ্ট পাষণ্ডমৰ্দন, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত্ৰৰ দৰে গুৰুত্বপূৰ্ণ অধ্যায়ৰ ৰচনা কৰে। গাংমৌ এৰাৰ সময়ত গুৰুজনাই পৰমানন্দ আতৈক পৰিত্যক্ত থানত চাকি-বন্তি জ্বলাই থাকিবলৈ দায়িত্ব দি গৈছিল। মানৰ আক্ৰমণৰ পাছত বহু বছৰ ধৰি থানখন পৰিত্যক্ত হৈ আছিল। ৰঘুবীৰ চেত্ৰী নামৰ নেপালী সম্প্ৰদায়ৰ এজন লোকে থানখনৰ মহিমা পাই সেই ঠাইতে সৰুকৈ এটা টিনৰ ঘৰ সাজি দিছিল। 1928 চনত ব্ৰহ্মপুত্ৰই থানখনৰ ক্ষতি কৰাত 1930 চনত সেই ঠাইৰ পৰা 200 মিটাৰমান উত্তৰত বৰ্তমান গাংমৌ থানখনৰ ভেটি প্ৰতিষ্ঠা কৰা হয়। পুৰণি গাংমৌ থানৰ স্মৃতি হিচাপে সেই ঠাইত এটা পুখুৰী আজিও আছে। পুৰণি থানখন সেই পুখুৰীটোৰ দক্ষিণ-পশ্চিম কোণৰ পাৰতে অৱস্থিত আছিল।